মই এদিন নগাঁৱৰ ফালে ক'ৰবাত আছিলে প্ৰগ্ৰাম, সেইটো বেছি দিনৰ কথা নহয় কিন্তু দেই, সেইটো হাৰ্ডলি 10 years। তো ষ্টেজত মাইকী মানুহজনী বাচ্ছা এটালৈ উঠি আহিলে কোচত লৈ এনেকৈ, ক'লে আপুনি মোৰ ছোৱালীজনীৰ নাম এটা দিব লাগে। মই বোলো ঠিক আছে, বোলো কিমান বছৰ হৈছে? কৈছে 2 বছৰ হৈছে। মই বোলো 500 দি দে, 500 ৰাউণ্ড ৰাখি দিলে। তাৰপিছত মাকজনীয়ে কৈছে মোক, কৈছে আপোনাক যে মই 2 বছৰ নাম দিয়া নাই, কাৰণটো জানে নাই আপুনি? মই বোলো নাজানো, চবে শুনি আছে দেই মাকত। মই বোলো কি কাৰণটো কি? কৈছে 2 বছৰ আগতে মই প্ৰেগনেণ্ট আছিলোঁ আৰু আপোনাৰ শ্ব' চাবলৈ আহিছিলোঁ, বৰষুণ দিছিলে খুব, আৰু মোৰ পেইন হ'ল, আপুনি ওপৰত গান গাই আছে, মই ষ্টেজৰ তলত বাচ্ছা জন্ম দিছোঁ। চ' সেইকাৰণে মই আজিলৈকে নাম দিয়া নাই।